Hello guys, সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সীমা শইকীয়ালৈ। আজি আপোনালোকৰ বাবে এটা সৰু অকণমানি ৰেচিপি আগবঢ়াম বুলি ভাবিলোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কিনো আজি আপোনালোকৰ বাবে সেই সৰু অকণমানি ৰেচিপিটো আগবঢ়াব বিচাৰিছোঁ, আহকচোন চাওঁ বলক। আৰু মই এতিয়া আহি পালোহি পাকঘৰত, আৰু পাকঘৰত কি বস্তু ৰেডি কৰিছোঁ আহকচোন চাওঁ। এইখিনি হৈছে মটৰ, এয়া সৰু সৰুকৈ কাটি লৈছোঁ আলু, এয়া আছে বন্ধাকবি আৰু কেইটামান অকণি জলকীয়া, এইটো হৈছে তেজপাত আৰু অকণমান বিলাহী, অকণমান পিঁয়াজ আৰু অকণমান গাজৰ। আৰু কেনেকৈনো বনাওঁ আহকচোন চাওঁ। প্ৰথমে মই এনেদৰে এটা কেৰাহী বঢ়াই ল'লোঁ। কেৰাহীটো গৰম হৈছে, মই ইয়াতে অকণমান তেল দি দিলোঁ আৰু তেলখিনি দিয়াৰ পাছত তেলখিনি গৰম হোৱাৰ লগে লগে মই এনেদৰে কুটি থোৱা সৰু সৰু পিঁয়াজখিনি দি দিলোঁ। আৰু লগতে জলকীয়াকেইটা ফালি ফালি থোৱা দি দিলোঁ, আৰু লগতে তেজপাতকেইটা এনেদৰে লৰাই দিলোঁ। আৰু এনেদৰে ৰঙা হোৱালৈকে পিঁয়াজখিনি ভালকৈ থৈ দিম। তাৰ পাছত এই পাচলিখিনি যে কুটি থৈছিলোঁ তাৰ পৰা এইখিনি ভালদৰে লৰাই ল'ম। দেখিছেনে কিমান ধুনীয়া লাগিছে। দেখিবলৈ কিমান যে ধুনীয়া হৈছে। আৰু এতিয়া ইয়াত প্ৰয়োজন অনুসাৰে মই অকণমান নিমখ আৰু অকণমান হালধি এনেদৰে দি আকৌ ভালদৰে লৰাই দিম। এনেদৰে চাওকচোন কি ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া মই ঢাকনা এখন ইয়াৰ ওপৰত লগাই দিম। আৰু ইয়াৰ মাজে মাজে মই দুবাৰমান লৰাই দিলোঁ। আৰু চাওকচোন প্ৰায় সিজিছে ভাজিখিনি, আচলতে মিক্স ভাজি। চাওকচোন আলু সিজিলে, ৰঙালাও সিজিলে। আচলতে আলুতকৈও ৰঙালাও বেছি সোনকালেহে সিজে। আৰু অকণ সময়ৰ কাৰণে মই ঢাকনাখন মাৰি দিম। এতিয়া আকৌ এবাৰ চাওঁ, অলৰেডি হৈছে বাৰু। হৈ গৈছে, চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ, আৰু খাবলৈও বহুত সোৱাদ হৈছে। ভাজি এইখিনি অলৰেডি হৈ গৈছে। আপোনালোকেও এনেদৰে এবাৰ ট্ৰাই কৰি চাব পাৰে, খাবলৈ খুবেই টেষ্টি। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু এটা লাইক কৰিব যদি ভিডিঅ'টো ভাল লাগে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।